নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেলৰ সম্প্ৰচাৰিত হৈ থকা বকুল আৱেগখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল আৱেগখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব গাৰ্গীৰ দেউতাক আজি আদিহঁতৰ ঘৰলৈ আহিব আৰু আদিৰ দেউতাকৰ ওচৰলৈ গৈ যদিহে আপুনি আদিৰ বিয়াখন মোৰ গাৰ্গীৰ লগত কৰি দিয়ে তেতিয়াহ'লে মই আপোনাৰ কামটো কৰিবলৈ পাৰিম, নহ'লে মই আপোনাৰ কামটো কৰিবলৈ নোৱাৰিম বুলি আদিৰ দেউতাকৰ আগত কোৱাত আদিৰ দেউতাক বহুত চিন্তাত পৰিব। এতিয়া বাৰু আদিৰ দেউতাকে গাৰ্গীৰ দেউতাকৰ কথাটো মানি ল'বনে দেখিবলৈ পাব বকুল আৱেগখনৰ আজিৰ খণ্ডিত। আনফালে আজিৰ খণ্ডিত আদিৰ বন্ধুজনে আদিক গাৰ্গীৰ কথা কৈ থাকিব আৰু তেতিয়া আদিৰ বহুত খং উঠিব আৰু আদিয়ে তই যে ইমানকৈ গাৰ্গীৰ কথা কৈ আছ, তই গাৰ্গীৰ পোষ্টমেন নেকি, তই মোক সেই কথাটো কৈছ বুলি সেই বন্ধুজনক সুধিব। এতিয়া বাৰু তাৰ বন্ধুজনে আদিক কি ক'ব দেখিবলৈ পাব বকুল আৱেগখনৰ আজিৰ খণ্ডিত। আনফালে আজিৰ খণ্ডিত অধীৰে মন্দিৰক দূৰৈত পানীৰ পুখুৰী দেখি যেতিয়া সেইফালে আগুৱাই যায় আৰু দেখা পায় সেয়া মৰিচিকাহে, তেতিয়া সেইফালে আৰু মানুহ কেতিয়াও আগুৱাই নাযায় বুলি মন্দিৰৰ আগত ক'ব। এতিয়া বাৰু মন্দিৰৰ অধীৰক কি ক'ব দেখিবলৈ পাব বকুল আৱেগখনৰ আজিৰ খণ্ডিত। যদিহে আপোনালোকে বকুল আৱেগখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।